ফ্ৰেণ্ডছ গুড আফটাৰনুন। আজিৰ ব্লগ মানে একো নাই, চিম্পল ব্লগ বনাই থাকোঁ মাজে মাজে মই। হাই ফ্ৰেণ্ডছ, আজি মোৰ বাগিচাত কিমান ফুল আছে আৰু কি ফল আছে তাকে দেখুৱাবলৈ ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টো বেছি দীঘলীয়া নহয়, কেৱল মই ফুল আৰু আমাৰ বাগিচাত নতুনকৈ লগা ফল কেইজোপা দেখুৱাম। ফল মানে এই আমাৰ ৰঙৰ ৰোৱা টেমাবিলাকত ধুনীয়াকৈ ফুলবিলাক লগাইছোঁ, ৰং কৰি লৈছোঁ টেমাবিলাকত। আৰু তাৰপিছত ফুলবিলাক লগাইছোঁ। ইয়াত পানী দি থাকোঁ মই ৰেগুলাৰ। এইজোপা লতা জাতীয় ইনডোৰ প্লেণ্ট হয়, কিন্তু মই বাহিৰত ৰাখিছোঁ, সুবিধা হোৱা নাই বাবে ঘৰত। আৰু এইবোৰ বগা বগা ফুল খুব ধুনীয়া লাগে, সৰু সৰু হয়। ফুলজোপা মাহঁতৰ ঘৰৰ ওচৰৰ এঘৰৰ মানুহৰ পৰা আনিছিলোঁ। এই কচুজাতীয় পাতবোৰ ঘৰৰ ভিতৰত আৰু বাহিৰত দুয়োটা ঠাইতে লগাব পাৰে। এইদৰে কচুজাতীয় বহুবোৰ পাত আছে মোৰ ওচৰত, কিন্তু মই আনি লগাব পৰা নাই। আৰু দেখিব খুব ভাল লাগে কচুজাতীয় পাতবোৰ, বেলেগ বেলেগ ৰঙৰ ফুট থাকিলে আকৌ ধুনীয়া লাগে। ঘৰৰ ভিতৰতো লগাব পাৰে, বাহিৰতো লগাব পাৰে। এই জিকা দেখিলে নহয়, 9-10টামান জিকা লাগিছিলে, বান্দৰে কেইটামান খাই পেলালে। আপোনালোকে কমেণ্ট কৰি জনাবচোন, জিকাৰ ফুল কেতিয়া ফুলে, ৰাতি ফুলে নে দিনত ফুলে। জিকা কিন্তু বহুত ধুনীয়া হয় দেখিবলৈ লগাৰ পিছত। এইজোপা উৰহি ভালকৈ দেখাব নহ'ল, যিহেতু মৰ্ণিং টাইম, মই দোকানত যাবলৈ ওলাইছোঁ। ভিডিঅ'টো শ্বুট কৰাৰ অলপ খৰধৰ হৈছে। আৰু যেতিয়া যাব ওলাইছোঁ একেবাৰে ৰেডি টাইমত মই ভিডিঅ'টো শ্বুট কৰিছিলোঁ। সেনেকুৱা হৈছে। আকৌ নয়নতৰা ফুল এজোপা দেখুৱাইছোঁ মই। এইজোপা নয়নতৰা ফুল খুব উপকাৰী হয়। পাতকেইটা যদি আপুনি পিচি খায় তেতিয়াহ'লে আপোনাৰ ডায়েবেটিছৰ কাৰণে খুব ভাল, আৰু ৰাতিপুৱা খালী পেটত খাবচোন। এইখিনি পুদিনা, ইয়াৰ পিছতো আৰু বহুখিনি আছে গছ মোৰ তাত, আপোনালোকক দেখুৱাম। মই এতিয়া দোকানত বৰ্তমান বিতমৰ লগত অকণমান খেলি আছোঁ, তাক কেইটামান পইচা গণিবলৈ দিছোঁ। কাউণ্ট কৰি আছে সি, কিমান আছে আৰু তাৰ হাতত যিখিনি আছে। আৰু মই গছকেইজোপা ভালকৈ দেখুৱাব নোৱাৰিলোঁ, মানে সময় অলপ কম আছিল, তাৰ কাৰণে মই বাকীখিনি গছ দেখুৱাব আপোনালোকক নোৱাৰিলোঁ। Say hi. Say hi. ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কিন্তু।